হৈছোঁ। আমি দুপৰীয়া ভাত খাই উঠি বাৰীত আহিছোঁ। এফালে আমাৰ এই আমৰ গছ তাতে আম লাগিছিল মাত্ৰ তিনিটা। জংঘলৰ মাজে মাজে এইখন আছে আমাৰ চেগুনৰ বাৰীখন। আম বাৰী পৰি এইফালে যাব লাগিব। এতিয়া আমৰলি এতিয়া ডাঙৰ হোৱা নাই। এতিয়া আমৰলি পকাছে বহুত। নাই এতিয়া হোৱা নাই। জানবা এটা মজাকে বকছে রে ও এটা লা আবাই নলা পাবি আগে না পাই লাগ না বা মই পাং নেকি চেগুনৰ মাজত এয়া ধুনীয়া ফুল হৈছে চোৱা। আৰু আমি এটা ঠানি কাটি লৈ যাম ঘৰত ৰুই দিম। কি নাম হওক এইটো ফুলৰ ক'বচোন। আমি কিনে আমাৰ ঘৰত মানুহ কাঠেন্দা ফুল ফুল বুলি কয়। তাৰমানে এয়া এইটো ধানি কাটিছোঁ মই। এফালে ৰুই দিম ঘৰত। গাদাই আম পাৰিলে। আমটো ক'ত? এইটো আমটো চোৱা কি ধুনীয়া কালাৰ। বাও দেখিলে খাও খাও লাগিছে না। ৱাও ফুলৰ গছ ললোঁ, আমো ললোঁ। এইবাৰ আহি আছোঁ ঘৰলৈ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এয়া বাই 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 বাই। ভিডিঅ'টো শেষ কৰি চাই বহুত বহুত ধন্যবাদ।